চন্দনা কাশ্যপৰ কবিতাৰ শিৰোনাম মোক। সিদিনা তাৰ মৃতদেহটো এইখিনিতে পৰি আছিল। পিছদিনা বাতৰি কাকতত হেডলাইন আছিল, সংঘৰ্ষত নিহত উগ্ৰপন্থী সংগঠনৰ লিংকমেন। সি মোৰ কোনো নাছিল, কিন্তু মই তাক জানিছিলোঁ। মই তাৰ কুঁহিপাত বুলীয়া কলিজাটো আৰু কেনভাছলৈ বসন্ত নমোৱা লিহিৰি লিহিৰি আঙুলিকেইটা চিনি পাইছিলোঁ। নিষ্পাপ কোমল মুখখনৰ সৰল হাঁহিটিৰ মই ঠিকেই চিন ৰাখিছিলোঁ। সপোনে অগাদেৱা কৰা আলফুল দুচকুত তাৰ সপোন আছিল অলেখ ভিন্ন। সমাজ সংস্কাৰৰ সপোন দেখিছিল সি। কাৰ্ল মাৰ্ক্সৰ লগত সন্ধিয়াৰ একান্তত চিগাৰেট হুপিছিল, শ্ৰেণী সংগ্ৰামৰ সংজ্ঞা আওৰাইছিল। সি নাজানিলে সেয়া কাৰ দৃষ্টিত অপৰাধ। সি নাজানিলে সপোন দেখাৰ বিনিময়ত কিয় আঙুলিৰ ফাকেৰে সৰি পৰে জীৱন। সিদিনা সংঘৰ্ষৰ ৰূপ দি কোনোবাই তাক হত্যা কৰাৰ পিছত মাটি খামুচি উবৰি খাই পৰি ৰোৱা তাৰ স্পন্দনহীন দেহাটোৰ পেণ্টৰ পকেটত আছিল মাত্ৰ এখন চিঠি। সেউতী, আজি গহনা গঢ়াবলৈ দিছোঁ, বহাগত যে আমাৰ বিয়া। মোৰ ঘৰৰ লখিমী কৰি তোক ঘৰ সোমোৱাবলৈ মাজত মাথো এমাহ। ইতি ধুৰেই চেনেহৰ আৰু তাৰ ২৭ বছৰীয়া সুঠাম দেহৰ নিষ্পাপ দুচকুৱে বৰ আকুল হৈ মোক কৈ আছিল, মোৰ কেনভাছত তুলিকা বোলোৱা হাতখনৰ তলত পোৱা ৰিভলভাৰটো মোৰ নাছিল ছাৰ, মোৰ নাছিল।